নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি কাতি বিহু। কাতি বিহুৰ বহুত শুভেচ্ছা আপোনালোকলৈ থাকিল। আজি দিনটোত সকলোৱে তুলসী পূজা কৰে আৰু সকলোৱে জীৱনলৈ যেন আনন্দ আহক আৰু সদায় যেন ঘৰখন গৃহস্থীখন ভৰি থাকক, তাকেই কামনা কৰিলোঁ। একো অভাৱ অনাটন নোহোৱাকৈ সকলো যেন ভালে চলি থাকে, তাকেই সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল আৰু ভগৱানৰো আশীৰ্বাদ বিচাৰিলোঁ সকলোৰে কাৰণে, নিজৰ লগতে আপোনালোকলৈও। আজি মই ৰাতিপুৱা এতিয়া মানে দুপৰীয়াই হ'ল, এতিয়া আপোনালোকৰ মাজলৈ ভিডিঅ'টো আগবঢ়াইছোঁ আৰু অকণমান 4 লাইন মানে নামৰ কলি এটাৰে, আৰু যদি কিবা ক'ৰবাত ভুল হয় নিজৰ বুলি সকলোৱে মাফ কৰি দিব, তাকে কামনা কৰিলোঁ। আহকচোন। ৰামেৰুয়ে গ'লে কলিয়া তুলসী, লক্ষ্মণে চপাই দিলে মাটি, কৌশলাই লিপিলে তুলসীৰে ভেটি, সীতায়ে জ্বলালে চাকি। কৃষ্ণ। কেনেকুৱা লাগিল নামভাগ? আৰু আজি যিহেতু কাতি বিহু, সেইকাৰণে এই নামভাগেই মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু আহকচোন ভিডিঅ'টো চাওঁ আজি। এয়া আমাৰ তুলসী ভেটি। আগৰ তুলসী ভেটিতে আগৰ তুলসী আছিলে, কিন্তু ক'লা তুলসী আনি ৰুইছিলোঁ, কিন্তু বগা হ'ল। আকৌ এতিয়া ক'লা তুলসী এজোপা আনি পেলাই ইয়াৰ মাজতে লগাইছোঁ আৰু তুলসী আমাৰ ভেটি এনেদৰে সজাইছোঁ। সন্ধিয়া চাকি জ্বলাম, এয়া ৰেডি কৰি থৈছোঁ। আপোনালোকে তুলসী ভেটি বনাইছেনে নাই?